সম্পাদিকা আৰু সভানেত্ৰীৰ ওচৰত জমা আছে। তেখেতলোকে নিদিয়ে আপোনালোকক? না, আমালোকক নিদিয়ে টকাখিনি। বেলেগৰ ওচৰত ইণ্টাৰেষ্ট লগাই তেওঁলোকে নিজে নিজে খাই আছে, আমাক নিদিয়ে। ইমান ডাঙৰ দুৰ্নীতি কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰে কি আহ্বান জনাব? আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ ন্যায় বিচাৰ চাই আৰু আমি আবেদন কৰোঁ যে তেওঁলোকে আমাৰ থানাৰ পৰা বা আমাৰ মুখ্যমন্ত্ৰীয়ে থানাৰ সহায় লৈ আমাক কিদৰে আমাক টকাখিনি উদ্ধাৰ কৰি দিব, কিদৰে আমাক দিব, আমি সেইটো ন্যায় বিচাৰ চাই আমি মুখ্যমন্ত্ৰীৰ ওচৰত। টোটেল টকা কিমান সোমাইছে? 15 লাখ টকা। 15 লাখ আৰু আমাৰ ভিঅ' গাঁও সংগঠনত এটা বুক কিবাৰ ল'বলৈ দিছিল। তাতে কিমান কেইটা গোট আছিল? এইটো 18টা গোট। 18টা গোট মিলি আপোনালোকৰ ভাগত কিমান পৰিব? আমাৰ ভাগত পৰিব 83,333 টকা, কিন্তু আমাক টকা কম দিছে, 75,000 টকা কম, 75,000 টকা দিছে আৰু 333 টকা ৰাখি দিছে। তাৰমানে এইখিনি টকা এটা কৰি গোটত পৰিব? পৰিব, কিন্তু টকাখিনি আমাক দিওঁতে কম দিছে। আৰু 9 গোটক টকা দিয়াই নাই। 9 গোটক দিছে, 7 গোটক 8 গোটক টকা 75,000 কৈ দিছে আৰু 1 গোটক 50,000 দিছে আৰু 9 গোটক টকা দিয়াই নাই। কি ক'ব? ইমান ডাঙৰ দুৰ্নীতি কৰি আছে, তেওঁলোকৰ শাস্তি কি বিচাৰে না? আমি শাস্তি চাওঁ, আমাৰ থানাৰ পৰা উচিত তদন্ত কৰি সঁচা। ফিৰোজা খাতুন। এতিয়া কি ক'ব? এই দুৰ্নীতি কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰে কি ক'ব? মুখ্যমন্ত্ৰীৰ ওচৰত আমি ন্যায় বিচাৰ চাওঁ যে এইটো বস্তু আমাৰ থানাৰ পৰা তদন্ত কৰি আমাক শুদ্ধ বা ন্যায় চাই, ন্যায় বিচাৰ লাগে। ন্যায় বিচাৰ লাগে আমাক। লাগি থাকিল কিয় আমাক কেছ আপোনালোকে সোনকালে কেছটো উঠাই দিয়ে। থানাৰ পৰা উঠাইছে কেছটো? তাৰপিছত আমি 2 দিনমান ৰখি থাকিলোঁ যে নাই আপোনালোকে আমাৰ দায়িত্ব লওক, নহ'লে পিছত কি হ'ল? মানে পইচাখিনি পালে না নাই? আমি পইচা 16 তাৰিখ গুচি গ'ল, পইচা আমি পোৱাই নাই আৰু আমাৰ মাথা মুৰব্বীবিলাকেও একো মাত মতা নাই, গুৰুত্ব দিয়া নাই, লগত যোগাযোগ কৰা নাই, গুৰুত্ব দিয়া নাই যে নাই আমি পইচাখিনি দিম বা তেওঁলোকে দি আছে বা আৰু এদিনমান সময় ল'ব, একো কোৱা নাই আমাক। এই পইচাখিনি সভানেত্ৰী আৰু সম্পাদিকা ওচৰতে আছে। আপোনালোকে কি 9টা গোটে পোৱা নাই পইচা? 9টা গোটে পোৱা নাই আৰু বাকী 9টাক দিছে, কিন্তু 8,50,000 টকা তেওঁলোকৰ হাতত আছে। কিমান সোমাইছিল? 15 লাখ টকা মই নিজে উঠাই লৈ আহিছোঁ তেওঁলোকৰ লগত থাকি। সভানেত্ৰীৰ নাম কি? সভানেত্ৰীৰ নাম হ'ল ফিৰোজা খাতুন আৰু সম্পাদিকাৰ নাম জয় ভানুনিছা।